বন্ধুসকল আমি স্বাভিমানী অসমীয়া জাতি, কিন্তু আজি অসমীয়া জাতিৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাটোৰ বাবে প্ৰকৃতাৰ্থত দায়ী কোন? আজি দুৰ্দশাগ্ৰস্ত বানপীড়িত মহিলাই আশ্ৰমৰ ভৰি চুই 500 টকা এটা গ্ৰহণ কৰিছে, তাক মই সামাজিক মাধ্যম গৰম হৈ পৰিছে। এই ক্ষেত্ৰত কিন্তু মন্ত্ৰী বিধায়কো পিছ পৰি থকা নাই। মন্ত্ৰী বিধায়কৰ নিজৰ সুৰুঙামৈ নিজৰ মন্তব্য আগবঢ়াইছে, কিন্তু মহিলাগৰাকীয়ে কেনেকুৱা পৰিস্থিতিত পৰি কি পৰিৱেশত পৰি আশ্ৰমৰ ভৰি চুব লগা হ'ল। দুৰ্দশাগ্ৰস্ত মহিমা, বানপীড়িত মহিমা, যিজনীক সহায় কৰিছে আজমল চাহাবে, হয়তো মানৱতাৰ খাতিৰত, নয়তোবা সৰুৱে ডাঙৰক সন্মান কৰে সেনেকুৱা খাতিৰত, নহয়তোবা মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম, হয়তো বিপদত পৰা মহিমা তেখেতক সহায় কৰিছে, ঠিক তেনেকুৱা ভাবি তেখেতে সেৱা কৰিছে। তেখেতে ইমান বিভাগ চিন্তা কৰা নাই যে আমি স্বাভিমানী অসমীয়া জাতি। কিন্তু অসমীয়া জাতিৰ আজি এই দুৰৱস্থাটোৰ বাবে কোন দায়ী, আমি সেইবিলাক কথা কিন্তু আলোচনা কৰিব যোৱা নাই। কিন্তু আমি সামাজিক মাধ্যমটো গ্ৰহণ কৰিছোঁ আশ্ৰমৰ ভৰিত কিয় চুব 500 টকাৰ বিনিময়ত। কিন্তু যদি আজি উজনি অসমত বানপানীৰ সৃষ্টি নহ'বই, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি নহ'বই, কাৰণ কোনো কালে এনেকুৱা পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। এজনী হিন্দু মহিলাই মিয়াৰ ভৰি চোৱা বা মুছলমানৰ ভৰি চোৱা সেনেকুৱা এটা হোৱা নাছিল। কিন্তু মেইন কথা বানপানীৰ যি সৃষ্টি, ইয়াৰ আৰু কাৰণটো নাগালেণ্ডতো ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। নাগালেণ্ডৰ কয়লাখনিত হাত দিয়াৰ কাৰণেহে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল। উজনি অসমত কোনো কালে নোহোৱা বানপানীয়ে উজনি অসমত ধুৱাই দিলে, কোটিপতিজনকো ভিক্ষাৰী কৰি দিলে, সম্পদক্ষীমজনকো আনৰ ওচৰত হাত পাতিব লগা দুৰৱস্থাৰ সৃষ্টি কৰি দিলে। ইয়াৰ বাবে দায়ী কোন? নগা পাহাৰত ক'লা হীৰা বিচাৰি যিসকলে মুভৰ পানী পেলালে, সেই মুভৰ পানী হ'ল উজনিৰ ভয়াৱহ দুৰ্যোগ বানপানী। আমি সেই কথা আলোচনা কৰিব যোৱা নাই। কেনেকৈ কিয় সৃষ্টি হ'ল, সেইসকল কোন ব্যক্তি, আমি কিন্তু তেওঁ সেইবিলাক কথা আলোচনা কৰা নাই। আমি মাত্ৰ সামাজিক মাধ্যমটো গ্ৰহণ কৰিছোঁ হিন্দু মুছলমান বিচাৰি, আৰু সেই সুৰুঙাটো এতিয়া কোনে গ্ৰহণ কৰিছে? মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱে কিন্তু ঠিকেই গ্ৰহণ কৰিছে। ইমান দিনে আমাৰ মন্ত্ৰী বিধায়কসকলৰ মাতেই শুনা নাছিলোঁ সেনেকুৱাকৈ, কিন্তু এতিয়া সুৰুঙাটো পাই সেই সুৰুঙাটোৰ মাজেদি পূৰা তামাম সোমাই গৈছে, আৰু জাতিটো কেনেকৈ টুপি পিন্ধাব লাগে একেবাৰে জাগাত দি দিছে, গম পাইছে নাই? কিন্তু এসপ্তাহলৈকে যে বানপীড়িত ৰাইজে যে চৰকাৰৰ কোনো সাহায্য পোৱা নাছিল, সেইটোও মই বাদ দিব। কিন্তু বৰ্তমান চৰকাৰী সাহায্য কি ধৰণে উজনিত চলি আছে, বানপীড়িতৰ মাজত দুৰ্দশাগ্ৰস্ত ৰাইজে কেনেকুৱাকৈ চলি আছে, সেই সম্পৰ্কে কিন্তু ধ্যান ধাৰণা কিমানখিনি আছে আমাৰ ৰাইজে ইতিমধ্যে গমেই পাইছে। যিটো সময়ত এসপ্তাহলৈকে বানপীড়িত ৰাইজৰ ওচৰত কোনো যোৱা নাছিল, তেতিয়া কোন গৈছিল? ৰাইজ গৈছিল, আজমল চাহাব গৈছিল। কিন্তু তেতিয়া এইসকল ক'ত আছিল আমাৰ মন্ত্ৰী বিধায়কসকল? যদি তেওঁলোক যদি গ'ল হৈ আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি নহ'লে, আজি স্বাভিমানী অসমীয়াই মিয়াৰ ভৰি চুব নামগিবই। কিন্তু এই ক্ষেত্ৰত ভুল কাৰ কি কথা আমি বিবেচনা কৰিব পাহৰি গৈছোঁ। এতিয়া ঠিক সুৰুঙাটো বিচাৰি জয়ন্ত মল্ল বৰুৱাদেৱে পোৱাৰ কাৰণে জাতিটোক একে ঠিক ঠাইতে টুপিটো পিন্ধাই দিছে, আৰু এনেকুৱাকৈ টুপি পিন্ধাই তেওঁলোকে লুটি পুতি আজি একোজন যেন উদ্যোগপতি হৈ পৰিছে। এতিয়া আজমল চাহাবক ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তুলনা কৰিছে, কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীক কোনে আনিছিল, কিয় আনিছিল? আপুনি মই আনিছিলোঁ নেকি? আপুনি মই অনা নাছিলোঁ। ডাঙৰ নেতাসকলে খেদিম বুলি কৈ ভোট বিচাৰি আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰি দিছে অসমীয়া জাতিটোৰ ওপৰত। দুনিয়াৰ বিদেশী বোজা, বানপানীৰ বোজা। গতিকে বন্ধুসকল, আপোনালোকে মূল কথাবিলাকলৈকে আহক। কিয় বানপানী হ'ম, কি কাৰণত হ'ম, আৰু অদূৰ ভৱিষ্যতে যদি উজনি অসমত এনেকুৱা বানপানী হয়, উজনি অসমখন থাকিব নেকি? শ্ৰেষ্ঠ ধৰ্ম, গতিকে সেই ধৰ্মৰ মাজেদিয়ে হয়তো তেখেতে মহিমাগৰাকীয়ে আজমল চাহাব সেৱা কৰিছে। গতিকে ইয়াক লৈ আপোনালোকে যি ধৰণে সমালোচনা কৰি আছে, আজমল চাহাবে ইতিমধ্যে মন্তব্য দিছে যে মই তেখেতক ভৰিত ধৰিব দিয়া নাছিলোঁ, তেখেতে স্ব ইচ্ছাৰে কৰিছে, কাৰণ আপোনালোকৰ নিয়মত আছে বোলে ডাঙৰে সৰু সন্মান কৰাৰ ক্ষেত্ৰত ভৰিত ধৰাটো। উজনি অসমত বানপানী কিয় হ'ম, কি কাৰণত হ'ম, আৰু অদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ প্ৰলয়ৰ সৃষ্টি নহয়, তাৰ বাবে চৰকাৰে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে, বানপীড়িত ৰাইজক কি ধৰণে সকাহ দিয়ে। আজি হাজাৰ শিক্ষিত ছাত্ৰ ছাত্ৰী কিতাপ কানি নাইকিয়া হৈ গৈছে, প্ৰমাণপত্ৰ নাইকিয়া হৈ গৈছে। চৰকাৰে কেনেকুৱা ধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব, তাৰ ওপৰত আপোনালোকে মাত মাতক। কোনোবাই নিজৰ ৰাজনীতিৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবৰ কাৰণে এনেকুৱাকৈ সুৰুঙা পাবে সোমাবই, সেইবুলি আপোনালোকে একেদি কথাবিলাক ভাবি চিন্তি আগবাঢ়ক, তেনেহ'লে জাতিটো সুৰক্ষিত হ'ব। আজি মন্ত্ৰী বিধায়কসকলে যি ধৰণে
আজমা আগুচি ধৰিছে, কিন্তু বানপানী হোৱাৰ লগে লগে যদি উজনি অসমক আগুৰি ধৰিব হয়, প্ৰত্যেকে যদি নিজাববীয়াকৈ সহায় কৰিব হয়, কিন্তু নিজৰ পকেটৰ পৰা তেওঁক এটকাও দিয়া নাই। যদি জাতিটো সুৰক্ষিত হ'ব বিচাৰি আছে আপোনালোকে এই বানপানী সমস্যাবিলাকৰ সমাধানৰ মাথা মাৰক, তেনেহ'লে জাতিটো থাকিব, উজনি অসমত বাচি থাকিব। গতিকে অদূৰ ভৱিষ্যতে যাতে উজনি অসমত এনেকুৱা দুৰৱস্থাৰ সৃষ্টি নহওক, আমাৰ স্বাভিমানী অসমীয়া আৰু স্বাভিমানতা বজাই ৰখাৰ ক্ষেত্ৰত সকলোৱে দৃঢ়তাবিলাক বজাই ৰাখক। এইখিনিকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।